তো গাইজ যেতিয়া এটা ইউটিউবাৰ সৰুৰ পৰা ডাঙৰ হয় মানে জিৰ'ৰ পৰা যেতিয়া ষ্টাৰ্ট কৰে সকলোৱে কৰে, কিন্তু 1 লাখ 1.5 লাখ হৈ যায় তেতিয়া তো সেনেকাই কথাটো বাকী তো কৰি থাকিব লাগিব, লাগি থাকিব লাগিব, অলপ কষ্ট কৰিব লাগিব। কষ্টৰ ফল মিঠা হয়, মিঠা অলপ ধৈৰ্য ধৰি থাকে। তো বহুদিন পিছত পুনৰ আকৌ ঘূৰি আহিলোঁ আপোনালোকৰ মাজলৈ। কি ভাবিছে আপোনালোকে? ইউটিউব এৰি দিলোঁ, দিয়া নাই। আপোনালোকে কি ভাবিছে? একেবাৰে মই ইউটিউব বাদ দিলোঁ, দিয়া নাই। তো কণ্টিনিউ কৰি থাকিব, মই সকলো কৈ আছোঁ। তো হেল্ল' হোৱাটছএপ গাইজ এণ্ড ৱেলকাম টু মাই চেনেল নিশা ব্লগ। মোৰ নাম বুদ্ধ, আপুনি চাই আছে নিশা ব্লগ। চাওক, ইউটিউবত যেতিয়া আপুনি ভিডিঅ' দিব একেবাৰে সহজ। ইউটিউব যেতিয়া আপুনি চেনেল খুলিব একেবাৰে সহজ। মানে ইউটিউবত প্ৰথম যেতিয়া আহিব একেবাৰে সহজ। একচুৱেলি ইউটিউবত যেতিয়া আপুনি ছাকচেছ হ'ব তেতিয়া কিমান সহজ, মানে ইউটিউবত ছাকচেছ পাবলৈ কিমান সহজ, মানে সহজ নে টান। তো এইটো লৈ আজি পূৰা সম্পূৰ্ণ ডিছকাছ কৰিম। ইমান ডিছকাছ নকৰোঁ, অলপমান যেনেকৈ মই ইউটিউবত আহি এতিয়া মই হঠাতে মানে এৰি দিয়া যেন হ'ল। একচুৱেলি মইতো আপোনালোকক কৈছিলোঁ সেই মাইকৰ অলপ মানে মোৰ মাইক লৈ লেনদেন আছে। তো ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব শেষলৈকে। তো আহক এতিয়া আমি ষ্টাৰ্ট কৰোঁ। তো বতৰ মানে খুবেই বেয়া, বতৰ একেবাৰে এইকেইদিন আমি এতিয়াও শিলচৰতে আছোঁ, এই গান্ধী মেলাতে আছোঁ। মই প্ৰথম এটা ভিডিঅ' বনাইছিলোঁ আহি কিনে, মোৰ যেতিয়া মাইকটো হেৰাই গ'ল তেতিয়া যে মই ভিডিঅ'টো বনাইছিলোঁ। এতিয়া বৰষুণ দি আছে আৰু মাইকৰটো নায়ে, তো বৰষুণৰ আৱাজ মানে পাব। এতিয়া বহুত বৰষুণ দি আছে এইকেইদিন, মই দেখাই দিছোঁ অলপমান। এইকেইদিন তামাম বৰষুণ দি আছে, সেয়ে চাওক দেখি পাইছে নিশ্চয়। তো এনেকৈ বৰষুণ পূৰা দি আছে মানে এইকেইদিন তামাম বৰষুণ দি আছে। হ'লেও আমাৰ মানে চাৰ্কেছৰ প্ৰগ্ৰাম চলি আছে, সন্ধিয়া কৰি দুটা কৰি শ্ব' চলি আছে ৰাতি, গম পাইছে। তো এতিয়া আমি ডিছকাছ কৰিম যে ইউটিউব চেনেল আমি যেতিয়া ফাৰ্ষ্ট টাইম খোলোতে মানে মোবাইলতে চালোঁ বা ইউটিউবত চাৰ্চ কৰিলোঁ ইউটিউব চেনেল কেনেকৈ বনায়। আৰু আজিকালি প্ৰায় সকলোৱে জানে ইউটিউব বনালে, তাৰপিছতে ভিডিঅ' আপলোড কেনেকৈ কৰে সেইটোও জানিলে, থাম্বনেইল কেনেকৈ লগায় সেইটোও জানিলে। মই এইটোৰ ওপৰত এটা ভিডিঅ' বনাম বাৰু, মই নিজে ৰেকৰ্ডিং কৰি বনাম। তো শিকাম মানে যদি নাজানে কোনোবাই। তো মইতো এইবিলাক আগতে মোৰ 3-4টা চেনেল আছিলে, কিন্তু ছাকচেছ হোৱা নাই বাৰু এটাতো। তো এইটো এতিয়া চলি আছে। তো আপোনালোকে এতিয়া ভাবিব পাৰে যে এই চেনেলটো মই ইমান দিন ভিডিঅ' আপলোড দিয়া নাই, প্ৰায় 2 সপ্তাহ হৈ গৈছে। নাভাবিব যে মই ইউটিউবটো এৰি দিলোঁ, মানে এইটো মই এৰি দিছোঁ চেনেলটো। একচুৱেলি মই কিয় দিয়া নাই, কিয় ভিডিঅ' আপলোড দিয়া নাই সকলো ক'ম আপোনালোকক। আপোনালোকেতো জানেই মোৰ মাইকটো যেতিয়াৰ পৰা চুৰ হৈ গ'ল, তো সেইবাবে মই ভিডিঅ' দিয়া নাছিলোঁ। একচুৱেলি মই আৰু এটা নতুন মাইক অৰ্ডাৰ কৰিছোঁ কালি। তো কি মাইক যেতিয়া আহিব তেতিয়াহে দেখাম। অলপ ছাছপেন্স ক্ৰিয়েট কৰি ৰাখি থৈ দিছোঁ মই, গম পাইছেনে নাই। তো সেইবাবে মই আপোনালোকক দেখুওৱা নাই। তো ভিডিঅ' মই সেইটোৰ কাৰণে দিয়া নাই। এতিয়া মই আজি এটা মানে ভিডিঅ' শ্বুট কৰি আছোঁ। তো একচুৱেলি মই যেতিয়া মাইকটো আনাৰ পৰা আৰু হ'ব, মানে মাইক এটা মই অৰ্ডাৰ কৰিছোঁ। তো আনাৰ পিছতহে মই দেখাম কি মাইক। তো এতিয়া বাৰু নেদেখাওঁ এতিয়া। তো গাইজ মেইন কথাটো চাওক, মাইকৰনো কিয় দৰকাৰ হয়? এনেওতো নৰ্মেলি যেতিয়া এনেকৈ মই ভিডিঅ' বনাই আছোঁ মাইক নহ'লেও হয়, একচুৱেলি হয় নহ'লেও হয়, কিন্তু মানে চব হ'ব, অ'কে হ'ব। মানে ভইচ কোৱালিটিটো আপোনালোকেতো জানেই, মাইক নহ'লে নহয়। যে এতিয়া চাওক বৰষুণ যে পৰি আছে, বৰষুণৰ আৱাজটো আপোনালোকে পাই আছেনে নাই? নিশ্চয় পাইছে। তো বৰষুণৰ আৱাজটো পাই আছে, কিন্তু যেতিয়া মাইকটো থাকিব মানে সেই বৰষুণৰ আৱাজটো নাপাব, মোৰ মাতটো বঢ়িয়া ক্লিয়াৰলি শুনি পাব, আপোনালোকে ক্লিয়াৰলি শুনি পাব। তো সেইবাবে মানুহে মাইক ইউজ কৰে, গম পাইছেনে নাই? তো সেইবাবে ময়ো মানে সেইকেইদিন ভিডিঅ' দিয়া নাছিলোঁ। মাইক নহ'লেতো জানেই ইমানে, আৰু মেলাত হাল্লা, আমিতো মেলাৰে মানুহ, মেলাতে ঘূৰি ফুৰোঁ গোটেই, গম পাইছে। তো সেইবাবে মানে মই মাইকটো আকৌ আনিব দিছোঁ, মানে অৰ্ডাৰ কৰিছোঁ। তো দেখাম, আনিলে দেখাম, এতিয়া নেদেখাওঁ বাৰু। তো কণ্টিনিউ কৰি থাকিব, মোৰ ভিডিঅ'বিলাক আহি থাকিব। আৰু মই ইউটিউব এৰা নাই, কিন্তু মই এৰা নাই। নাভাবিব যে ইমানকৈ এইকেইদিন ভিডিঅ' চিডিঅ' আপলোড দিয়া নাই সেইবাবে মানে ইউটিউব এৰিলোঁ, তেনেকুৱা নহয়। ইউটিউব মই এৰা নাই, আৰু ইউটিউবত লাগি থাকিব লাগে। আজিহে ছাকচেছ হোৱা নাই, একদিনত আপুনিও ছাকচেছ হ'ব। আপুনিও যদি ইউটিউবত মানে নতুনকৈ আহিছে, মোৰ নিচিনাকৈ যদি নতুনকৈ আহিছে। একচুৱেলি মইতো নতুন নহয়, ভালেকেইদিনে পুৰণা, বহুত পুৰণা। আগতেও মোৰ চেনেল আছিল। তো সেইবিলাকত মই কাম চাম কৰা বাদ দিছোঁ। তো সেনেকাই হৈছে আৰু কি। তো গতিকে এতিয়া যিকোনো এটা চেনেল খুলিলে এটাতে কাম কৰি থাকক, যিমান দিন লাগে লাগক, মানে ছাকচেছ হ'ব তেতিয়াহে। তো গাইজ যেতিয়া এটা ইউটিউবাৰ সৰুৰ পৰা ডাঙৰ হয়, মানে জিৰ'ৰ পৰা যেতিয়া ষ্টাৰ্ট কৰে সকলোৱে কৰে, কিন্তু একদিনত যাই ছাকচেছ হয়। তো আমিওতো জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিছোঁ, ভালেই আমাৰ 100-150 ছাবস্ক্ৰাইবাৰ হৈছে। কিন্তু হ'লে কি হ'ব? এই 100-150ৰ জেগাত যদি একদিন 1 লাখ 1.5 লাখ হৈ যায় তেতিয়া
তো সেনেকাই কথাটো আৰু কি কৰি থাকিব লাগিব লাগি থাকিব লাগিব অলপ কষ্ট কৰিব লাগিব কষ্টৰ ফল মিঠা হয় মিঠা হয় মিঠা অলপ ধৈৰ্য ধৰি থাকিব লাগিব তো আপোনালোকেও ধৈৰ্য ধৰি থাকিব ময়ো ইউটিউব এৰা নাই মই আকৌ ভিডিঅ' আপলোড কৰিম এতিয়া ৰেগুলাৰলি তো দেখা দিম কণ্টিনিউ চাই থাকিব